আৰু আপোনালোকক দেখালোঁ হৈ গ'ল আলু ওলাই ল'লোঁ আৰু এইফালে মাংস আৰু এতিয়া আলুটো কাটিব লাগিব কাটি লওঁ হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আৰু মোৰ খবৰ ভাল সকলোৰে ভাই বুলি আশা কৰিলোঁ আৰু মোৰ নাম কনক ব্লগাৰ X10 আৰু গাইজ আজি এনেই সৰু মোৰ পাকঘৰ আজি মানে মাংস খাম বুলি ভাবিছোঁ গাহৰি মাংস বহুত দিন খোৱা নাই মাজতে খোৱা বন্ধ কৰিছিলোঁ এতিয়া খাওঁ আৰু যোনে খাব নাথাকে গম পাইছে চাগে আৰু ভিডিঅ' এতিয়া খাওঁ আৰু আলু ওলাই ল'লোঁ আৰু এইফালে মাংস আৰু এতিয়া আলুটো কাটিব লাগিব কাটি লওঁ আপোনালোকক লগ পাই আছোঁ গাইজ আৰু গাইজ আলু কাটি লওঁ এতিয়া কেনেকুৱা হ'ব নাজানো আৰু আজি পুৰা খাম ধুনীয়াকৈ আলুটো সৰু সৰুকৈ কাটি লৈছোঁ মানে আৰু কাটিব আছে সৰু সৰুকৈ মজাত দেখিবলৈ ভাল আলু কাটি হৈ গ'ল ধুনীয়াকৈ কাটি দিলোঁ আৰু এতিয়া আলু ধুব লাগিব এতিয়া মাংসটো ধুই লওঁ মানে মাংস ধুব লাগিব তাত কি কি কৰা আছে সেইকাৰণে ধুই লওঁ অলপ আলু চালু ধুই হৈ গ'ল মাংসটো ধুই লওঁ এতিয়া আৰু গাইজ পিঁয়াজ লাগিব নহয় পিঁয়াজ গাইজ পিঁয়াজ ক'ত ইয়াতে আছে গাইজ পিঁয়াজ লৈ লওঁ এটা আৰু কাটো এতিয়া ধুনীয়াকৈ গাইজ পিঁয়াজটো কাটি ল'লোঁ ইয়াত আৰু এতিয়া বনাবলৈ ৰেডি আৰু গাইজ অলপ মাদাৰে আহি মানে সহায় কৰি দিলে ইমানকৈ মই নাজানো মানে ইমান বনাই নাথাকোঁ মাংস চাংসবোৰ আজি কি মানে মাদাৰে বনাইছে যিটো ভাল হ'বই আৰু পূৰা আজি খাই ইণ্টাৰেষ্ট আৰু গাইজ এতিয়া ফাইনেলি মাংসটো দি দিলে মা আৰু এতিয়া বনাই থাকিব কি কি মানে মই একো কাম কৰাই নাই মানে আলু চালু কাটি দিলোঁ আৰু মাংসটো লৈ আহিলোঁ বজাৰৰ পৰা তাকে কি কৰোঁ কি নকৰোঁ তাকে আজি মাংসটোকে খালোঁ আৰু মানে একো পাচলি নাছিল তাকে ভিডিঅ' এটা বনালোঁ আৰু আপোনালোকক দেখালোঁ হৈ গ'ল গাইজ মাদাৰে ভাত বাঢ়ি আছে এতিয়া খাম আজি পূৰা খাম ইমান দিন আমাৰ নেমু এটা পাৰিলে ভাত লগত খাবলৈ তিনিটা আছে ই ওপৰত এটা আছে পাৰিলোঁ এতিয়া ওপৰত দেখা পাই গ'লোঁ দুটা হৈ গ'ল তিনিটা দেখাম इसको नहीं चाहिए हम लोगों का इसको नहीं चाहिए नेमू तो अलग धोई आनू लेटेरा लेटेरा काटी खाम बिंदास पूरा काटी खाम गाहरी লগত अंतु को গাইজ নেমুটো ধুই ল'লোঁ এতিয়া ভাত খাম হৈ গ'ল পাচলি মানে মাংসটো হৈ গ'ল আৰু মাংস আলু হৈ গ'ল আৰু ফাইনেলি গাইজ খাবলৈ হৈ গ'ল মই বহি ল'লোঁ সৰু ফেমিলি বহি গ'ল আৰু এতিয়া মাদাৰে ভগাই দি আছে ময়ো নাজানো ভগাবলৈ মাদাৰে ভগাই দিছে আমি খাব লাগে আৰু খালি এতিয়া ভাতটো খাই লওঁ আৰু গাইজ ভাত লগত খাবলৈ এটা নেমুটো লোৱা যায় ন নেমু আৰু গাহৰি মাংস আলু ভাত পূৰা মজা লাগিব টেষ্টি বেলেগ গাইজ ভাত খোৱাৰ আগতো পানীটো খাব লাগিব পানীটো খাই লৈছোঁ পানী খালে আৰু বহুত ঘৰটো মানে আন্ধাৰ হৈ আছে
মানে লাইট চাইট নাই যি কাৰেণ্টটো গ'লগৈ সেইকাৰণে পূৰা আন্ধাৰ হৈ আছে পাকঘৰত খাইছোঁ পূৰা মোক কোলা মোলা দেখি আছে আৰু চাওকচোন এইটো মানে ভাতটো খাই লওঁ এতিয়া গাইছ আপোনালোকে অকণমান ভাত খোৱাটো চাই লওক আৰু নে কি কয় আৰু গাইছ এনেকুৱা গৰম লাগিছে ন পাচলি বনাই মানে পাকঘৰত সোমাই আছোঁ এনেকুৱা গৰম লাগিছে মানে পূৰা ঘামি জামি অৱস্থা নাই আৰু ভাত চাত খাই গা পা ধুই পূৰা বিন্দাছকৈ ওলাই যাম আৰু ক'ৰবাত ইমান গৰমত ভিডিঅ' বনাবলৈ মন যোৱা নাই তথাপিও অকণমান আপোনালোকক দেখালোঁ আৰু এতিয়া ভাত চাত খাই হ'ল আৰু মোৰ আৰু গাইজ ভাত খাই হৈ গ'ল আৰু এতিয়া হাত ধুই ল'লোঁ বহুত গৰম লাগিছে অকণমান টাইম থাকোঁ গা পা ধুই লওক দে আৰু 2 hours later. গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিলে গাহৰি খালোঁ গাহৰি লাভাৰ যিহেতু গাহৰি খালোঁ আৰু গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিলে ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব প্লিজ কৰি দিব ছাবস্ক্ৰাইব এটা কৰিলে আপোনাৰ একো নাযায় কৰি দিব সকলোৱে আৰু নেক্সট এটা ব্লগ সকলোৱে লগ পাম বাই বাই গাইজ আৰু কোনে কোনে গাহৰি খাই ভাল পায় প্লিজ কমেণ্ট এটা কৰি জনাই দিব বাই বাই